আকুৰ গোজালি হয় আপুতৰ পুত, খিতমিত আন্ধাৰত সবে দেখে ভূত। অৰ্থাৎ যদি কোনো লোক বহু পলমকৈ পুত্ৰ সন্তানৰ পিতৃ হয়, তেতিয়াহ'লে সেই সন্তানৰ প্ৰতি তেওঁৰ অন্তৰত মৰম স্নেহৰ সীমা নোহোৱা হয়। এনে পুত্ৰ আকুৰগোজ মনোভাৱ সম্পন্ন হৈ উঠে, যাৰ ফলত পৰৱৰ্তী সময়ত সেই পুত্ৰই গুৰু গোসাঁই নমনা হয়। আনহাতে কোৱা হয় যে ৰাতি ভূত প্ৰেতবোৰ বাহিৰলৈ ওলাই আহে। যেতিয়া অতিপাত ঘিটমিটীয়া আন্ধাৰ হয়, তেতিয়া আমাৰ মনত ভয়ো বেছি হৈ পৰে আৰু আমি য'তে ত'তে আন্ধাৰত ভূত দেখিবলৈ পাওঁ। সেয়ে কোৱা হৈছে যে আপুতৰ পুতৰ অত্যাধিক মৰম স্নেহ দেখুৱাই তাক আকুৰগোজ মনোভাৱ সম্পন্ন কৰি তোলা আৰু আন্ধাৰত ভূত দেখা কাৰ্যটো প্ৰায় একেই। ধন্যবাদ।